क'क्राझार जिल्लायाव जावले जावले रेप खालामनाय जाथायखौ लानानै गुबुन गुबुन दोलो आफाद गौथुमफोरा दिनै खौसेयै सोमावसारदों। क'क्राझार जिल्लानि सालाकाथि दलपारायाव सोमजिनाय जाथायनि हेंथायै गुबुन गुबुन आफाद गौथुमफोरा खौसेयै हानजा सुरनानै सोमावसारदों। ओनसोलाव गोजोन थासारि हास्थायनानै गुबुन गुबुन हारिनि आफाद गौथुम, आइजो आफादफोर आरो सरासनस्रा रायजो राजाफोरा लामायाव ओंखारबोदों। दुलाराय कच राजबंसि फरायसा आफाद, बेंगलि फरायसा आफाद, दुलाराय बर' फरायसा आफाद, आदिबासि फरायसा आफाद, नाथ जगि फरायसा आफाद, गरिया मरिया देसि जाथि परिषद आरो गुबुन गुबुन आफाद गौथुमफोरनि दैदेनगिरि, बिबानगिरि सोद्रोमाफोर आरो ओनसोलनि रायजो राजाफोरा हानजा सुरनानै सोमावसारदों। सोमावसारनायनि गेजेरजों ओनसोलाव गोजोन थासारि लाखिनायखौ हास्थायदों आफाद गौथुमफोरा। लोगोसे गोजोन थासारि लाखिनायनि थाखाय गोख्रों राहा लानो सरकारनिसिम दाबि खालामदों। थांनाय 23 मे खालि सालाकाथिनि दलमारायाव सोमजिदोंमोन सासे हिन्जावसाखौ हानजायै जिनाहारि खालामनाय जाथाय। बे जाथायनि दायनिगिरिखौ फासिनि साजा होनोबो दाबि खालामदों आफाद गौथुम आरो ओनसोलनि रायजो राजाफोरा। এইটোতো যি জঘন্য ধৰ্ষণকাণ্ড হৈছে এইটোতো আপোনাৰ ইতিমধ্যে পুলিচে আমাৰ দোষী কাৰ্য কৰিছে। নিশ্চয় আইনে সোনকালে শাস্তি দিব বুলি আমি আশাবাদী। কিন্তু আজিৰ সমাজত অকল ধৰ্ষণকাৰী নহয়, বিভিন্ন ধৰণৰ অসামাজিক কাম হৈ আহিছে আৰু এইবিলাক অসামাজিক কামে আমাৰ সমাজখন কলুষিত কৰিছে। আৰু এইবিলাক সমাজখন ঠিক কৰিবৰ কাৰণে দায়িত্ব আমাৰ যুৱ সমাজৰ আছে, বিভিন্ন দল সংগঠনৰ গুৰু দায়িত্ব আছে। এইকাৰণে আজি বিভিন্ন জনগোষ্ঠীয় দল সংগঠনে আজি ঐক্যবদ্ধ হৈ আজি এটা আমাৰ সজাগতা সমদল আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই সজাগতা সমদলৰ দ্বাৰাইদি আমি বুজাব বিচাৰিছোঁ যে চাওক এইখন অঞ্চলে হওক বা আৰু বিভিন্ন জেগাত যি আমাৰ অবৈধ যিবিলাক ঘটনা হৈ আহিছে এইবিলাক ঘটনা আমি নিৰ্মূল কৰিব লাগে। আৰু আমাৰ যুৱ চামে আমি ঐক্যবদ্ধভাৱে এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। বৰ্তমান যিটো ধৰ্ষণ প্ৰতিযোগিতা চলা নিচিনা এটা আমি অনুমান কৰিব পাইছোঁ। আৰু ভৱিষ্যতে যাতে ধৰ্ষণ কাৰ্যসূচী এনেকৈ যাতে ধৰ্ষণ যাতে নহয় তাৰ কাৰণে আমি আজি সজাগতা সমদল আদি ওলাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীক লৈ। কাৰণ আমি চৰকাৰক কেৱল আমি দোষাৰোপ কৰিলে নহ'ব, আমি ৰাইজ সচেতন হ'ব লাগিব। এতিয়া মই এটাই অনুৰোধ কৰিছোঁ অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক, ৰাইজ সচেতন হওক আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ যাতে ধৰ্ষণ কাৰ্য যাতে হাতত ল'ব নোৱাৰে যিকোনো অপৰাধীয়ে। আৰু অপৰাধীক যিসকলে আজি সংস্থাপন দিব বিচাৰে তেখেতসকলকো আজিৰ জৰিয়তে ক'ব বিচাৰিছোঁ, ৰাইজ সজাগ হোৱাৰ পিছত এনেকুৱা অপৰাধীক আমি যাতে উচ্ছেদ কৰি দিব পাৰোঁ, ৰাইজে যাতে উচ্ছেদ কৰি দিয়ে তাৰো মই বিনম্ৰভাৱে ৰাইজক অনুৰোধ জনালোঁ। দেখিছে পিছত লগতে ককা জিলা অঞ্চলত বিভিন্ন দল সংগঠনে আজি তথা সজাগতা সভা আয়োজন কৰিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল যে কেইদিনমান আগতে ইয়াতে এজন আমাৰ সন্মানী মন্ত্ৰীক ৰেপ কৰিছে। আমি এই কাৰ্যক তীব্ৰ গৰিহণা দিছোঁ। ইয়াক কেতিয়াও মানৱ জাতিৰ কাৰণে শুভ লক্ষণ নহয়। আৰু আজি আমি ৰেলী কৰিলোঁ বা সজাগতা সভা কৰিলোঁ, এইটো হ'ল এজন অমানুৰ বিপৰীতে মানুহৰ আজি এই একগোট হোৱা। আজি দুষ্ট চক্ৰৰ বিপৰীতে আমি যিবিলাক মানুহ আছে সমাজপ্ৰিয় মানুহ, এই মানুহ আমি এক কৰিছোঁ আৰু সকীয়াই দিছোঁ যে যিসকলে ভাবি আছে যে আমি এনেকুৱা কাম কৰি থাকিম আপোনালোকৰ কাৰণে আজিৰ পৰা আপোনালোকে ধৰি লওক যে এই কাৰ্য আৰু এই অঞ্চলত হ'ব দিয়া নহ'ব। প্ৰশাসনক আমি দাবী জনাইছোঁ যে অনতিপলমে এই দুষ্ট চক্ৰ য'ত আছে আমাৰ সামাজিক যিবিলাক মানুহ আছে আপোনালোকে প্ৰত্যেকজন মানুহৰ প্ৰতি লক্ষ্য ৰাখক যে এইজন মানুহ এনেকুৱা হ'ব পাৰে। এই ইয়াৰ আগতে ব্যৱস্থা কৰাৰ কাৰণে আমি আজি এই সজাগতা সভা আয়োজন কৰিছোঁ। আৰু যিসকল মানুহ ইয়াতে জড়িত হ'ম বুলি ভাবিছে তেওঁলোকে ভাবি লওক যে আপোনালোকে অনাগত দিনত কঠোৰ শাস্তিৰ সন্মুখীন হ'বলৈ গৈ আছে, চৰম শাস্তি যাক কয় মৃত্যুদণ্ডৰ কাৰণে আপোনালোকে কিন্তু সাজু হৈ থাকিব। আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ আপোনালোকে কেৱল ভৰিত নহয়, আপোনালোকে ইয়াৰ পিছত কিন্তু যিসকল দুষ্কৃতিকাৰী আছে বা এনেকুৱা প্ৰবৃত্তি মানুহ আছে এওঁলোকক আপোনালোকে বুকুত গুলিয়াই যাতে সমাজখন যাতে সুস্থ হয় তাৰ কাৰণে ব্যৱস্থা কৰক। আমাৰ বিচাৰ আছে যে এই চৰকাৰে অনাগত দিনত যিবিলাক দুষ্কৃতি আছে এওঁলোকৰ প্ৰতি কঠোৰ শাস্তি প্ৰদান কৰিব। 23 তাৰিখে যি এটা ঘৃণনীয় ঘটনা ইয়াত সংঘটিত হৈছে তাৰ কাৰণে আমি এই ঘটনাৰ লগত জড়িত যিবিলাক আছে সিহঁতক কৰায়ত্ব কৰা হৈছে। এই ঘটনা আমি তীব্ৰভাৱে নিন্দা জনাওঁ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা। আজি চাওক আমাৰ যিটো সমাজ, এই সমাজ ব্যৱস্থাটো আজি এনেকৈ এটা পৰিস্থিতি হৈছে যে আমাৰ মা ভনী জীয়ৰী বোৱাৰীসকল এতিয়া নিৰাপত্তাহীনতাত ভুগি আছে। সিহঁতে আমাৰ মা ভনী যিবিলাক আছে স্কুললৈ যায়, স্কুললৈ ঘৰত ঠিকমতে আহিব পাৰিবনে নাই এই কথা সকলো সময়ত ঘৰত আমাৰ চিন্তা কৰিবলগীয়া হয়। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এনেকুৱা পৰিৱেশটো এটা সময়ত আমাৰ ইয়াত নাছিল।
আমি ইয়াত শান্তিপূৰ্ণভাৱে জীয়াই আছিলোঁ। আমাৰ পৰিৱেশ শংকামুক্ত ভয়মুক্ত এটা সময়ত আছিল, কিন্তু আজি সেই পৰিৱেশটো নাই। আৰু এই পৰিৱেশটো ঘূৰাই অনাৰ দায়িত্ব যদিও আমাৰ সমাজত আছে, কিন্তু প্ৰশাসন ব্যৱস্থাটো আছে। আজিৰ সমাজত আপুনি চাওক, একদম ঠায়ে ঠায়ে মহ, জুৱা, তীৰ ইত্যাদি ভৰি পৰিছে। একদম কেতিয়া আমি দেখা পাওঁ পুলিচৰ চকুৰ আগতে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। আজি পুলিচ নিশ্চুপ হৈ থাকে, প্ৰশাসন নিশ্চুপ হৈ থাকে। আপোনালোকৰ জৰিয়তে প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে অনতিপলমে এই ধৰণৰ যিবিলাক দুষ্কাৰ্য কৰি আছে, মদ জুৱা যিবিলাক সংগঠিত হৈছে, এইবিলাক অতি সোনকালে এইবিলাক বন্ধ কৰিব লাগে। যদি প্ৰশাসনে যদি অপাৰক হয়, তেতিয়াহ'লে আমি আইন হাতত তুলি ল'বলৈ বাধ্য থাকিম। আৰু আমাৰ সমাজখন আমি কেনেকৈ নিকা কৰি ৰাখিব পাৰোঁ, সেইকাৰণে আমি যত্ন কৰিবলৈ আমি চেষ্টা কৰিম। যোৱা 23 তাৰিখে যিটো নাবালিকাক যিটো ধৰ্ষণ কৰিলে, আজি এই ধৰ্ষণ তথা বিভিন্ন অসামাজিক কাৰ্যত জড়িত থকাৰ কাৰণে আজি আমি বিভিন্ন দল সংগঠন ইয়াত আমি এটা সজাগতা সমদল আমি ওলাবলৈ বাধ্য হৈছোঁ। আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকৰ বিজেপি চৰকাৰৰ যি আৱাজ বা যি আপোনালোকৰ উদ্দেশ্যৰে কথা কয় যে নাৰী বচাওক বা বেটী বচাওক, কিন্তু এই কঠোৰ আইনটো আপোনালোকে ব্যৱস্থা লওক। আমি কিন্তু আজি বাস্তৱত কিন্তু দেখিবলৈ পোৱা নাই যে আমাৰ নাৰী আমাৰ বেটী কিন্তু সুৰক্ষিত আছে। কোনো ধৰণৰ কিন্তু আমি বাস্তৱত কিন্তু আমি সমাজত আমাৰ নাৰী বা বেটী আমাৰ কোনো সুৰক্ষা নাই। আপোনালোকে আমি বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে আমি আহ্বান কৰিম যে কঠোৰ ব্যৱস্থা লওক। কোনো ধৰণৰ যাতে দুষ্কৃতিকাৰী নৰপিছে যাতে আমাক নাৰীক যাতে কোনো ধৰণৰ ৰেপ কৰিব নোৱাৰে, কোনো ধৰণৰ সমাজে যাতে বেয়া কামৰ লগত জড়িত থাকিব নোৱাৰে। আজি এই ঢোলমাৰা অঞ্চলত যিখিনি আমি বিশেষ সূত্ৰে গম পাইছোঁ, ইয়াতে বিভিন্ন মানুহ ইয়াতে নিচাযুক্ত ইয়াতে সেৱন কৰে, মদ গাঞ্জা বিভিন্ন ধৰণৰ অসামাজিক কামত এইটো জড়িত হৈ আছে। আমি এই এৱাৰনেছ প্ৰগ্ৰামৰ যোগেদি আমি বিভিন্ন ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে নিজে সজাগতা হওক, আপোনালোকে নিজে জাগি উঠক, যাতে কোনো ধৰণৰ কোনো দুষ্কৃতিকে কোনো ধৰণৰ যাতে নৰপিছে যাতে আমাৰ সমাজক যাতে কোনো ধৰণৰ বেয়া এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। আৰু আমি কোকৰাঝাৰৰ প্ৰশাসন বিভাগক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে আমাক সহায় সহযোগ কৰি যাওক। খালি আপোনালোকে টেবুলত বহি থাকিব, গাদীত বহি থাকিব, এনেকৈ কিন্তু নচলিব। কাৰণ আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আজি এজন যদি সন্ধিয়াৰ সময়ত যদি আমাৰ এজন নাৰী যদি সুৰক্ষিত নহয়, ইয়াতকৈ আমি কি কওঁ? আমি যোৱা দিনবিলাকত আমি কিন্তু এনেকুৱা পোৱা নাছিল। আজি কিয় এনেকুৱা হ'বলৈ গৈ আছে? আজি আমাৰ নাৰীও এজন সুৰক্ষা নাই, আমাৰ এজন ভণ্টি সুৰক্ষা নাই, কিয়? ইয়াৰ কাৰণে দায়ীটো কোন হয়? আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে যি নাৰী বাচাও বা যি বেটী বাচাও যি শ্লোগান দি আছে, আপোনালোকে সঠিক অন্তৰত কঠোৰ নীতি দমনৰ নীতি ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি সদৌ গুজৰাটী ছাত্ৰ জনতা তথা আমাৰ বিভিন্ন দল সংগঠন আমি একত্ৰিতভাৱে ইয়াত কিন্তু আৱাজ দি আমি যাম। আৰু যি নৰপিছে যি ধৰ্ষণ কাণ্ড কৰিছে, আমি দাবী জনাই আহিছোঁ যে অতি সোনকালে আইনৰ সুৰঙালৈ যাতে বাচি যাব নোৱাৰে, একদম ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাতে অতি সোনকালে যাতে ফাঁচীৰ ব্যৱস্থা কৰে। যদি ফাঁচি নিদিয়ে, কোনো ধৰণৰ ইনকাউণ্টাৰ ঠেঙত ভৰিত গুলি বা হাতত গুলি আমি কিন্তু কেতিয়াও কিন্তু সহ্য কৰা নহ'ব, আমি কিন্তু মানি নল'ম। আৰু গম পাইছোঁ এই ঢোলমাৰা অঞ্চলৰ যিখিনি চৰকাৰী মাটি আছে, ইয়াতে অবৈধভাৱে কিন্তু দখল কৰি আছে। আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে আপুনি যিহেতু নিষ্ঠাবান বা যি আপুনি নিষ্ঠাৰ সততাৰে চৰকাৰ চলাই আছে, এই অবৈধ বাংলাদেশ যিখিনি ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। আমি বিভিন্ন দল সংগঠনে আমি দাবী জনাই আহিছোঁ যে ইয়াত যাতে কোনো ধৰণৰ অবৈধ বাংলাদেশ থাকিব নোৱাৰে, নহ'লে কিন্তু আমি ইয়াতে যিখিনি স্থায়ী খিলঞ্জীয়া মানুহ আছে, আমাৰ কিন্তু ইয়াতে যি আমি জীয়াই থাকিবলৈ যি আমাৰ ব্যৱস্থা, আমি কিন্তু এটা সংকটত আমি ভুগিব লগা হৈছে। ধন্যবাদ।